रायजोफोर बे समाव जोङो बान्दरदुवा मोनफैनानै गेरेजाव हाबखांबाय। नाथाय गेरेजनि खामानियाथ' थाब जोबनाय नङा। गैथाराब्लाबो 3 घन्टा लागोन होनना बुंदों बिथांमोना। दा बेनिखायनो जोङो मा खालामनानै थानो होननानै जोंहा नै गेरेज मालिकनि बिदाया सासे मा होनो खन्थाइ फरायो, सायरि गायो। दा बिथांनि सायरिखौ जों खोनासंनो फैदों गोजौआव नै। दा नैबे भिउसआ जाहैबाय बान्दरदुवानि भिउस जाहैबाय बे। सिगाङावबो आं नोंथांमोननो दिन्थिखांबाय। दा बेखौ लानानै बिथाङा नै फंनैसो बाथ्रा फोरमायदों आरो बे दैखौ लानानै नोंथांमोना खोनासंलांबानो जाबाय। কৈ দিয়ক। আচ্ছা কম দেই দাদা কোৱাটোৱে বিচাৰি আছোঁ। এইটো বান্দাৰ দেৱা এতিয়া এটা জালি চালি বান্ধা নাই, বান্ধ বান্ধা নাই, হয় হয় নহয়? হয় হয় ইমান খোপা মানুহ বহিলে হয় বসবাস কৰিলে, হয় সিহঁতৰ বানপানী আহিলে কি হ'ব? কি হ'ব? এইটো ৰাইজবিলাকে চাব লাগে, হয় ন? অঁ, আৰু আমাৰ পাব্লিকবিলাকো মানে এইবিলাক ভাবিব লাগে। মাত্ৰ মদ খাই থাকিলে নহ'ব। এইটো এদিন ঘটনা ঘটিলে যদি বহুত আগত, নহয় জানো? আৰু এই বিষয় লৈ মই এটা কবিতা সাজিছোঁ দেই। নিশ্চয় ৰাইজবিলাকে ভাল পাব লাগে। মানুহে বেয়া কাম কৰিলে কৰে গালি, হয় ন? আৰু ভালকে কাম কৰিব লাগে মিলি পেলাই ল'ৰা আৰু ছোৱালী। নদীতেতো আছেই শিল বালি, ময়ো হয় নেপালী। ভাল লাগিলে যদিহে সকলোৱে বজাব তালি, নহ'লে মা দেউতাই দিব নহয় দাদা গালি, হয় নহয়? এতিয়া দাদা বুজি পালি? ভাল কাম নকৰিলে পকেটটো হৈ যায় খালি। খালে নহ'ব ছাগলী। কেতিয়াবা ঘূৰিবলৈ যাব লাগে মাজুলী, আৰু মিলি পেলাই কাম কৰিব লাগে ল'ৰা ছোৱালী, হয় দেই। এতিয়া বজাৰ তালি। এতিয়া আপুনি খুব ভাল চায়ৰি গালে, মানে কবিতা বুলিও ক'ব পাৰি। তাৰপিছত আপুনি ছন্দটো এনেকে মানে ধুনীয়াকৈ মিলাই দিছে দাদাই, মানে বঢ়িয়া হৈছে, ভাল হৈছে। তাৰপিছত এতিয়া আপুনি আৰু হিন্দী গাম বুলি কৈছে এটা, আৰু হিন্দী এটা গাই দিয়ক আপুনি। হিন্দী গাই দিম ন? হিন্দী গাই দিয়ক আপুনি। हे हमारे जाने माने बड़े समाज, अच्छा समाज, हाँ, आज उस समाज का बच्चा ले रहा है छुप छुप के ड्रग्स। हाँ, तो ड्रग्स लेने पर उस बच्चे का हो जाता है बुद्धि भ्रष्ट। हाँ, ठीक है। तो उस बच्चे को गाइड करके भेजना है क्लास, हाँ, और सुख शांति का करना है हमें तलाश। हाँ, सुख शांति मिलेगा तो सब कुछ आएगा आपका पास। तो आप साल भर अच्छा से पढ़ने से ही हो सकता है पास, नहीं तो होता है माइनस। और आपका भैया भी, आपका भाई भी नहीं कर सकता है विश्वास। हाँ, तो सब कुछ तो है आपका पास, तो जाइए आपका क्लास और करते रहिए बुरे को माइनस, अच्छे को प्लस। मैं देता हूँ आप सबको शाबाश। बढ़िया, बहुत बढ़िया, बहुत अच्छा लगा आपका शायरी सुन के, बहुत मजा। थैंक यू। बहुत मीनिंगफुल है। ड्रग्स को माइनस करना है, मेरा कहने का मतलब है ना? हाँ। तो हमारा समाज भी उसमें गाइड करना है। मात्र पुलिस को देने से नहीं होगा। पुलिस बेचारा रास्ता में घूरेगा, आदमी का घर में जा नहीं सकता है। आपका बच्चा अगर खाता है तो पुलिस को इन्फॉर्म करना है। हाँ, जी। और राइस को इन्फॉर्म करना है। जी। तो ये मैं जरूरी समझता हूं, जरूरी है। तब इसको माइनस कर सकता है। और हम लोग सुरक्षा रह सकता है, हमारा बच्चा मंजिल तक पहुंच सकता है, इंजीनियर बन सकता है, डॉक्टर बन सकता है। हाँ, जी। यही चाहता है मैं। ठीक है। तो हम लोग सब इस काम में जुटना है। तो मैं एक सूचना छोड़ रहा हूँ हमारा समाज को, है कि नहीं? हाँ, जी। हाँ, इसीलिए मैं बोल रहा हूँ, बुरा लगे तो माफ करना, है ना? अच्छा लगे तो लाइक करना। थैंक यू। बहुत अच्छा लगा आपका शायरी को सुन के। थैंक यू। हाँ, ठीक। মই বুঝা মতে ৰাইজবিলাকে বেছি
মাংস খোৱাটো বি কণ্ট্ৰল কৰিব লাগিব ওকে একদম ইয়েস আজিকালি ডায়াবেটিছটো বেছি হৈ আছে বেছি হৈ মাংস আছে। খোৱাৰ কাৰণে হয় আৰু ইউৰিক এচিডটো বেছি হৈ আছে হৈ আছে হয় দেই হয় আৰু আপোনাৰ পাইলছ বুলি কয় অ এইটো বেছি হৈ আছে বেছি হৈ আছে সেইটো কাৰণে মই মাংস বিষয়ে এটা কবিতা লিখিছিলোঁ ৰাইজলোকে মানে তাকে অলপ চিন্তা কৰি লওক হয় মোৰ কথা যদি ভাল লাগে অ তে আপুনিবিলাক লাইক কৰিব শ্বেয়াৰ কৰিব হয় দেই হয় আৰু আপুনিবিলাক বেয়া পাব নালাগে নালাগে দেই অ, হয়। মোৰ নামটো হ'ল ৰাজকুমাৰ বিশ্বকৰ্মা বিশ্বকৰ্মা হয় উম। হয় এই মাংস খাই পেলাই কৰি আছে পইচাটো ধ্বংস জীৱটো ধ্বংস হয় মিলাব নোৱাৰে সৰু সৰু অংক হয় একে হয় আমাৰ মানুহৰ বংশ বংশ আৰু তাতেই মাজে মাজে আহি থাকে ভূমিকম্প কম্প যদি খাই মাংস মাংস তেতিয়া ভূমিকম্প আহিলে বিল্ডিং গিৰি পেলাই ধ্বংস বিধ্বংস হয় মাত্ৰ বজালে নহ'ব দাদা শংখ হয় খাবলৈ কণ্ট্ৰল কৰিব লাগিব মাংস হয় তেতিয়া সৰু সৰু বিচাৰ কৰিব লাগে মোৰ লিখীয়া এই সৰু সৰু মিলাব লাগিব অংক অংক তেতিয়াহে আমাৰ বাচাব পাৰিম নিজৰ বংশ বংশ হয় এইটো পইচা ধ্বংস জীৱ ধ্বংস খাই পেলাই মাংস মাংস হয় কি কয় আমাৰ মানুহ হয় মাছ মাংস নহ'লে ভাতেই খাব নোৱাৰো নোৱাৰো আৰে হয় হয় এইটোতো নহ'ব নহয় হয় এইটো আজিৰ দিনত আপোনাৰ একটা ঘৰত মাংস খালে যদি নহ'লে যদি 1000 টকাৰ মাংস খাই মাংস খাই দিয়ে। দিয়ে একটা পৰিবাৰে হয় হয় খাচী মাংসটো আজি 1000 টকা কেজি হৈ হয় গ'ল হয় হয় একদম নিশ্চয় হা এই 1000 টকাটো আমাৰ গৰীব মানুহৰ বাচ্চা পঢ়িলে যদি কিমান ডেভেলপ হ'ব হয় হয় এইটোৱে আপুনিবিলাক হিচাপ কৰিব অংক কৰিব আৰু মাংস খাব খাব দেই হয়, মাছ হয়। মাংস হয় আৰু এটা মাছ বিষয়ে কৈ দিব লাগিব হয় কৈ দিয়ক অঁ কৈ দিয়ক খাব মাছ আৰু কৰিব মাইনাছ মই মাইনাছ হয়। ডাইৰেক্ট মাইনাছ ল'ৰাটো যাব ক্লাছ আৰু ছুটি হৈ পেলাই খেলি থাকিব তাছ তাছ আৰু ক'ব দেউতাই দেখি পেলাই চালা কুকুৰ বদমাছ হয় খেলি আছ তাছ হয় আৰু আপোনাৰ ল'ৰাটো ক'ৰ পৰা হ'ব এনেকা তাছ খেলিলে যদি আপোনাৰ ল'ৰাটো 1 বছৰ পৰাৰ পাছতো নহয় পাছ পাঁচ নিজকে নিজেই লাগে দেখি পেলাই লাজ লাছ আৰু অৰুণাচল যাবলৈও লাগে দেখোন আমাক পাছ পাঁচ হা হয় হয় হয়তো নহয় একদম একদম ৰাইট হয় এতিয়া বিহুতে নাচিবলৈও নাজানিলে লাগে লাজ লাছ হয় হা? হয় এতিয়া নাখাবি মাছ বিহুতে ভালকে নাচ অঁ হা অঁ আৰু কৰিব লাগিব আমি প্লাছ প্লাছ হয় মাইন বেয়া কামটো কৰিব লাগিব মাইনাছ মাইনাছ মই সেইটো কৰিছোঁ দেই হয় বিশ্বাস একদম অঁ, থেংক ইউ নেখেলিব থেংক কোনেও ইউ তাছ। থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ